Back to my YouTube channel আৰু আজি এটা নতুন ব্লগ লৈ আছো ব্লগটো আগতে যদি চেনেলটো হয় প্লিজ সাবস্ক্ৰাইব কৰি ল'ব যদি কাকত টকা বেল আইকন বজাই দিব যাতে নতুন ভিডিঅ' লিলে নটিফিকেশ্যনটো পাই বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ বৰ্তমান ৰাতিপুৱা উঠিলোঁ 8টা বজাত আৰু চাহ কফি বনাই আছোঁ আৰু আমাৰ এইপিনে বিহু যা যোগাৰ চলি আছে একদম মাক জীয়েক আৰু মই কফি বনাই আছোঁ কি বনাইছা কফি গাখীৰ খৰচ কৰিছা জীয়েক আৰু মাক দুইটাই অনা ন বা বিহু যা যোগাৰ মাকে ট্ৰেইনিং দি আছে ন জীয়েকক গাখীৰ চাহ ৰাতিপুৱা গাখীৰ চাহ খাই ন সদায় তো গাইজ বৰ্তমানে চাহ ৰেডি হৈ আছে আৰু তই চাহ খাবি নি আপোনাৰ আমাৰ এইপিনে অনন্য ব্লগাৰক ট্ৰেইনিং দিয়া হৈছে খুৰমা বনাবলৈ Happy birthday Happy birthday to me घुराई দিব লাগে চাহ ট্ৰেইনিং শিক हां ये कर लो पहले এনেকে কাটিলি বিহু যোগাৰ কি চলিছে বিহু কি আইটেম খুৰমা নিমকি গিলা পিঠা এইপিনে আমাৰ ভণ্টি বহি আছে এইপিনে মায়ে পিঠা বনাই আছে আৰু এইপিনে এটা পণ্ডিত এইটো ট্ৰেইনিং দিবলৈ শিকি আছে अरे कहना क्या चाहते हो गाइस ভিডিঅ'ৰ মাজত মানে আমাৰ এটা সেলফি না আমাৰ সেলফি এই চলি আছে না ষ্টেটাস দিবলৈ না আমাৰ একেটা না সেলফি মাৰিবলৈ কৈ আছে আমাৰ মাজত এই সেলফি সেলফি কুইন কিন্তু মুখখন এটা বান্দৰৰ লিখা মুখখন আবা তোৰ এনে ভাল গাইস আমাৰ এই খুৰমা ৰেডি হৈ গ'ল খুৰমাৰ নাম প্ৰথম আমাৰ সিনিয়ৰ আৰু এইটো এটা নাম ন খালি অকল ভিডিঅ' বনোৱা জানে না কেনে বোলে অলপ শিকো বোলে এইটো নাই কেনেকৈ বনাইছে কেনেকৈ খালি অকল এটা ভিডিঅ' বনাই আছে তো চাব পাৰি এইটো পণ্ডিতে চাই আছে ভাবিছে কেতিয়া খাবলৈ পাম হয়নে নহয় সঁচা কথা কওঁ হয়নে নহয় কেতিয়া খাবলৈ পাম মুখত কেতিয়া খাবলৈ পাম বোলে খুৰমা চাব পাৰে কিছুমান দুবোৰ হেৰিখন মানে সেই খুৰমা লগা নাই খুৰমাটো চেনি লগা নাই এইবোৰ মানে আকৌ বাচিছে আকৌ ইয়াত আকৌ ৰিচাইক্লিং কৰা হ'ব মানে ৰিচাইক্লিং সেইটো চাই কওক ৰাৱণ টেষ্টিঙৰ নামত খালে নিজৰ মুখৰ ভিতৰত তো গাইজ বৰ্তমান আমাৰ ইয়াত বনি আছে ডাঙৰ নিমকি আৰু এইপিনে ৰেডি হৈ আছে এইটো আমাৰ চাপৰিয়ে বহুত ইম্পৰ্টেণ্ট টপিক ক'বলৈ গৈছে মানে পৃথিৱীত যে ইমানেই মানে একদম মানে ল' থিংকিং মানুহ আছে ন চাব পাৰে এই কুকুৰটো কেইদিনমান আগত এইটো কি ধুনীয়া আছিলে তাৰ অৱস্থা কি কৰিলে চাওক মানে পৃথিৱীত মানুহ ইমানেই মানে থাৰ্ড ক্লাছ মানুহ আছিলে নে এই পোৱালি কুকুৰটো এটা চকু ফুটাই দিলে পৃথিৱীতে ইমানেই এটা থাৰ্ড ক্লাছ মানুহ আছিলে নে মাৰিছে মাৰ কমচে কম দুচাত দে কিন্তু কুকুৰ চকু একদম ফুটাই দিলে কুকুৰটো সি এটাই ক'ব বিচাৰোঁ যে যদি কিবা অশান্তি কৰিছে 2 এচাত দিয়ক বাৰু একো ডাঙৰ কথা নহয় কিন্তু সেই বুলি আৰু চকু ভৰি ভঙাটোতো একদম উচিত নহয় বুলি আৰু এইটো পণ্ডিত আমাৰ পণ্ডিত আছে লগত পণ্ডিত তো গাইজ বৰ্তমান আমি বগৰীহালৈ গৈ আছোঁ ৰ'দটো ধৰি আছে কাৰণে মই কেমেৰাত আহিছোঁ নাই গম নাই পোৱা কেৱল লুকাই জলদি বল তো না আমাৰ ওচৰত বগৰী গছ আছে এয়া বগৰী ওপৰত এজোপা আছে বগৰী গছ এজোপা দুজোপা মই দেখাই আছোঁ এয়া বগৰী পুৰা পিন্দাছ পকি আছে
মজা পণ্ডিত পাৰ দেই পকা পকা পাৰ এই লাহে 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 মাথাত পৰিব না মোৰ এই মোৰ ফাটিব